গাইজ আজি এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। সেই ৰেচিপিটো হৈছে খাচী মাংসৰ জোল কেনেকৈ বনায়। চ' গাইজ আপোনালোকে আগলৈ চাই থাকিব ভিডিঅ'টো। খাচী মাংস কেনেকৈ বনায়, একদম টেষ্টি। ফাৰ্ষ্ট অফ অল আমি এইফালে প্ৰথম পিঁয়াজ লৈ লৈছোঁ আৰু জলকীয়া আলু এইফালে মই কাটি ল'লোঁ। এয়া ধুনীয়াকৈ সেয়া চাওক, আপোনালোকেও এনেকৈ কাটি ল'ব ধুনীয়াকৈ। আৰু এয়া আদা, এয়া নহৰু এইফালে মই ল'লোঁ, ধুনীয়াকৈ পিচি থৈ দিছোঁ। আৰু অলপ পিছতকৈ লাহে লাহে বনাই আপোনালোকক দেখুৱাই আছোঁ যে খাচী মাংস কেনেকৈ বনায়। গাইজ এইফালে এয়া খাচী মাংস লৈ ল'লোঁ, এতিয়া বনাবলৈ যা যোগাৰ কৰিছোঁ আৰু চাই থাকিব। এইফালেদি এয়া মিঠাতেল দিয়া হৈ গ'ল, মিঠাতেল গৰম হ'বলৈ দিছোঁ। এইফালে এয়া মছলাখিনি এনেকৈ পানীত গুলি লৈছোঁ। আপোনালোকে নিজ ইচ্ছামতে যেনেকৈও ল'ব পাৰে, শুকানেও ল'ব পাৰে গুড়াকৈ। মই এনেকৈ পানীত গুলি লৈছোঁ, তেতিয়া ভাল হয়। আৰু এতিয়া আমি চেনি অকণমান দি দিছোঁ। সেইটো অপশ্যনত থাকে, আপোনালোকে দিবও পাৰে আৰু নিদিবও পাৰে। পুৰা তেল ফুটি যায়। এতিয়া আমি দিম পিঁয়াজ আৰু জলকীয়া একেলগে দি দিছোঁ। পিঁয়াজখিনি এনেকৈ দি ল'লোঁ। অকণমান পিঁয়াজটো পকিবলৈ দিছোঁ গাইজ। তাৰপিছত আমি হেতাই এনেকৈ লৰাই দিম। পিঁয়াজটো পকালৈকে আমি এনেকৈ, এতিয়া পিঁয়াজখিনি আমি পকি হোৱাৰ পিছত এনেকৈ মছলা পানীখিনি দি দিম। মছলা পানীটো ইয়াত দি দিলোঁ। তাৰপিছত অকণমান লৰাই দিম। লৰাই থাকক। এতিয়া মছলাটো এইটো তেল এৰিব লাগিব, এনেকৈ অকণমান উতলাই দিছোঁ। তো এতিয়া আমি মাংসখিনি কেৰাহীত দি দিয়া হ'ল বৰ্তমান। তাৰপিছত আলু থ'ব লাগে নে? আলু থ'ব লাগে নে? মাংসখিনি এনেকৈ হেতাৰে সৈতে লৰাই থাকিব, অকণমান লৰাই দিব আৰু তেতিয়া লাগি নধৰে। মাংসখিনিত তেল ওলাইছেই। তাৰপিছত আমি নিমখ দি দিম।
হাতেৰে লৰাই আমি আকৌ ঢাকনাৰে ঢাকি দিলোঁ। ইয়াতে আমি কি ছটিয়ালোঁ জানেনে? আমি অকণমান লং ইলাচি ছটিয়াই দিলোঁ। ছটিয়াই লৈ আকৌ অকণমান লৰাই দিছোঁ। ইয়াত আপোনালোকে লৰাই থাকিব। আলুটো সিজিব লাগিব। আলুটো সিজিবলৈ দি ধুনীয়াকৈ অকণমান লৰাই দিলোঁ। আকৌ অকণমান পানী দি দিলোঁ। আকৌ হেতাৰে অকণমান লৰাই দিছোঁ। তাৰপিছত আমি ঢাকনাৰে আকৌ ঢাকি দিম। তাৰপিছত অকণমান পানী বেছি এড কৰি দিলোঁ। অকণমান হেতাৰে লৰাই দিছোঁ। আলুটো সিজিছে নাই এনেকৈ চাব আপোনালোকে। সিজিলে মানে অকণমান এনেকৈ ভাঙি দিব হেতাৰে। ভাঙি দিলে মানে অকণমান ডাঠ হয় আৰু জোলটো। এয়া চাওক, এতিয়া উতলিবলৈ দিব লাগিব আমি এইখিনি। এয়া উতল আহিয়ে গ'ল। তাৰপিছত ৰেডি হৈ যাব খাচী মাংসৰ জোল।